उदालगुरि जिल्लानि रौतायाव कंग्रेसनि गोख्रों हेंथायारि हाबाफारि बे हेंथायारि हाबाफारियाव बाहागो लानानै आसाम सोरखारखौ गोख्रों रावै सोंखारियो रुपुहिहाटनि एमएलए नुरुल हुदाया बङाइगावआव लक निर्माण बिफाननि एसिस्टेन्ट इन्जिनियार जसिदा दासआ हरखाब जिउ फोजोबना लानाय जाथायनि हेंथायै धनसिर ब्लक कंग्रेस कमिटिनि बानजायनायाव रौतायाव गोख्रों हेंथायारि हाबाफारि लायो। बे हेंथायारि हाबाफारियाव कंग्रेसनि गोबां मावथि सोद्रोमाफ्रा बाहागो लायो। जाथग्रा मावख'गिरि आरो थिखादारफोरनि हेंथायै गसंथानायनि थाखायनो बेबादि दुखुनांथाव जाथाया जानायनि अजद खालामदों। बे रहस्य गोनां जाथायखौ नायबिजिरनायनि बिबानखौ सिबिआइनो गथायनांगौ होननानैबो दाबि खालामो कंग्रेसनि फारसेनिफ्राय। যোৱা 22 জুলাই তাৰিখে বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জ্যোতিষা দাস হঠাৎ আমি খবৰ পালোঁ মিডিয়াৰ যোগেদি যে তেওঁ ভাড়াঘৰত তেওঁৰ মৃতদেহ পৰি আছে। গতিকে তেওঁৰ মৃত্যু কেনেকৈ হ'ল? কিছুমানে কৈছে তেওঁ আত্মহত্যা বুলি কৈছে, কিছুমানে কৈছে নহয় বেলেগৰ দ্বাৰা হত্যা হৈছে। গতিকে এইটো এই লোক নিৰ্মাণ বিভাগৰ এই তৰুণী আমাৰ জ্যোতিষা দাস ডাঙৰীয়ানী মৃত্যুৰ কাৰণ উলিয়াবৰ কাৰণে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমি বিভিন্ন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আজি ওদালগুৰি জিলাত আমি আহি ওদালগুৰিত সংগঠনৰ কথাখিনি আলোচনা কৰোঁতে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আজি এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ এই মৰুভূমিৰ আই মাতৃ ভাই ভনীসকল ওলাই আহি প্ৰতিবাদ কৰিছে। আমিও এই প্ৰতিবাদত সহযোগ কৰিছোঁ। গতিকে লোক নিৰ্মাণ বিভাগত যি অবাধ দুৰ্নীতি আৰম্ভ হৈছে, এই দুৰ্নীতিৰ গাপ দিয়াৰ কাৰণেই হয়তো এই জ্যোতিষা দাসৰ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ব পাৰে। গতিকে এইটো আমি চিবিআই তদন্ত আমি কামনা কৰিছোঁ। চিবিআইৰ দ্বাৰা তদন্ত কৰি তাৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে। বিজেপি সরকার বিজেপি সরকার মুর্দাবাদ লোক নির্মাণ বিভাগের দুর্নীতি বন্ধ করা লোক নির্মাণ বিভাগের দুর্নীতি বন্ধ করা জ্যোতিকা দাসের মৃত্যু সিবিআই তদন্ত দিয়া জ্যোতিকা দাসের মৃত্যু সিবিআই তদন্ত দিয়া